চাহ তুমি আনিলা যে ৰমেনে কি কৰিছে ৰমেনে গাখীৰ খিৰাইছে আৰু মই আপোনাক আগতেও কৈছো ভাল হ'লেও বেয়া লাগে মোৰ হাতেই চাহ কেৱল চাহেই নহয় এতিয়াৰ পৰা যে পাকঘৰ ৰান্ধনি মই তেনেহ'লে ওচৰৰ চুবুৰীয়া মানুহে ক'ব অবিনাশ বৰুৱাই বিয়া পাতি ঘৈণীয়েক নহয় ৰান্ধনিহে আনিলে যোনে যি কয় কৈ থাকক মই ঘৰৰ গৃহিণী হ'লো যেতিয়া ভিতৰৰ সকলো কাম এতিয়া মইহে কৰিম তেনেহ'লে এতিয়া পৰা ৰমেনৰ ছুটি নেকি সিটো মা দেউতা জীয়াই থকাৰ পৰা ইয়াত আছে এতিয়া মই ৰমেনক ক'ত খেদি পঠিয়াম তুমিও যে কি কথা কোৱা আৰু দেই বাহিৰৰ কামবোৰ ৰমেনে কৰিব এটলিষ্ট ভিতৰৰ কামবোৰ মই কৰিম বঢ়িয়া কথা হেৰি আপুনি চাহকাপ খাই গা ধুবলৈ যাওক নহ'লে আপোনাৰ অফিচলৈ দেৰি হ'ব হেৰা আজি মীনাক্ষী আৰু জুনু আহিব নহয় আহিবতো আপুনি গমেই নাপায় নেকি মইতো ৰমেনক কেতিয়াবাই বাছ ষ্টেণ্ডলৈ পঠিয়ালো মানে আজি ঘৰ একেবাৰে পাতি থাকিব আপুনি এতিয়া গা ধুবি যাওক দেৰি হ'ব জিবাইকা কোন জিবাইকা আমি মানুহ দুপা যে মোৰ শান্তি নাই আৰু ৰমেন বিয়াৰ পিছত প্ৰথম মোৰ কুল খালি দুদিনমানৰ কাৰণে মোৰ ঘৰত থাকিবলৈ আহিছে ভাল খবৰ দেখোন মানে your duty তাই your duty নহয় do your duty ওপৰত এই ফটা ইংৰাজীবিলাক তই তাহাঁতৰ আগত নামাৰিবি বুজিলি এয়া পইচা ল মানে ফটা ইংৰাজী নামাৰিবৰ কাৰণে মোক ঘোচ দিছে ন ৰাখি লৈছো মই তাইক মতা বুলি কবি মানে তই মতা বুলি বাইদেউ গম নাপায় নেকি গুচিয়ে তাত ভাঙি দিম দেই মৰি বাইদেউ বাইদেউ মই মাতি আছো নাই তই শুনা নাই নেকি শুনিছো তেনেহ'লে তই কিয় মাতিছ মৰি নিৰ্মালী অকণমান লৈ যাওক থেংক ইউ হেৰি নহয় এই ৰমেনৰ হাততে মই পইচা দি থৈছোঁ তোমাক কি কি বস্তু লাগে ইয়াৰ হাতত আনি ল'বা দেই মই আহোঁ ৰমেন দা মই ভিতৰৰ পৰা শ্লিপখন আনি লৈছোঁ আপুনি ৰেডি হৈ লওক ময়ো আঢ়ৈ ছেকেণ্ডত এৰেঞ্জ হৈ লওঁ তেৰি ৰমেন এৰেঞ্জ নহয় চেঞ্জ ঠিক আছে সেইটোৱে হওক সেইটোকে কৰি আহোঁ অ'কে দেই Going to sitting. Going to sitting na shopping. Romenda. আঢ়ৈ ছেকেণ্ডত বুজি পালে নহয় সেইটোৱে কিয়নো খং কৰিছা তোমালোকৰ নবৰে আছে নাই নাথাকিলে ক'ত যাব ঘৰতে আছে এট হোম নাও ওচৰলৈ জোৰণত গৈছিলোঁ পাহৰিছে চাগে ৰমেন দা নাই বজাৰতে গৈছে বহকচোন বাৰু দেখিছিলোঁ তাক বাটতে আজি আমাৰ ভাইটি আৰু ভণ্টি আমাৰ ঘৰত থকাহি আহিব হয় নেকি ভণ্টি পিছে গাভৰু নে এইবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিছে ভণ্টি পৰিপূৰ্ণ গাভৰু এক্সকিউজ মি নাই একো নাই থাকিব যদি ভণ্টিক ফুৰাবলৈ লৈ যাবা মানে ইয়াত কাকো চিনিয়েই নাপাওঁ নহয় যিটো মোক চিনি পালা গাঁওখন ময়ে ফুৰাই দিম না মোৰ যে বহুত ভাল লাগিব সকলোৰ লগত চিনা পৰিচয় হ'ব পাৰিম যে চিয়'ৰ তোমাৰ ফোন নম্বৰটো দিয়া আকৌ ফোন নম্বৰটো হ'ব পৰা তুমি চাহ একাপ খাই লোৱা আহিম নহয় আকৌ পিছে মই ঠিক আছে বাৰু তেনেহ'লে নাম্বাৰটো লোৱা পিছে নামটো নীলাক্ষী বা বুলি ছেভ কৰি থবা যাওঁ হেল্ল' ডিয়াৰ মৃণালী আমি যোৰহাট পালোহি তেজপুৰৰ পৰা এখনো গাড়ী পোৱা দিয়া তোমালোক মই STCতে লোৱা মই গৈ আছোঁ ডণ্ট ৱেৰি মই এতিয়াই গৈ পাই আছোঁ
অফিচ মাৰ বুলি কুল খালি মানে আধা ঘৰ মালি টাইমটোতো দিবই লাগিব ন মই আকৌ এই 2.5 ছেকেণ্ডত অনিয়ন পটেটো চব্জি আৰু আপোনাৰ চিকেন চিটিং কৰি লৈ আনিছোঁ নহয় সেইটো চিটিং নহয় শ্বপিং শ্বপিং বাদ দে হেৰি কৰচোন তই 2.5 ছেকেণ্ডত এহেঁতৰ বেগকেইটা লৈ 2.5 ছেকেণ্ডত ভিতৰত আহ বাস মই আৰু সহ্য কৰিব নোৱাৰো আপোনাৰ পত্নী অতদিনে মই সহ্য কৰি আহিছোঁ আৰু তোক মই মোৰ নিজৰ ভণ্টি বুলি মই ইয়ালৈ মাতিলোঁ কিন্তু তই আজি আহি মোৰ সংসাৰ সদায় জ্বলাই থৈ গুচি গৈছ মই কি কৰিলোঁ আমি কি কৰিলোঁ মই আপোনালোকৰ সকলো কাহিনী গম পালোঁ কোনে ক'লে আমাৰ কাহিনীৰ কথা কি কাহিনী বা আপোনালোকৰ কথা নাজানো নেকি কি জানে আপুনি কি জানে অভিৰ কথা জানে নে বৌৰ কথা জানে হা চব বিয়া দেখে তাত মুখ চেনিবলৈ গুচি আহে এই বিয়াখনত কোনে সহায় কৰিছিলে সি এটা গভৰ্ণমেণ্ট চাকৰি কৰে এজনী ছোৱালী ভাল পায় আপোনাৰ বিষয়ে নজনা কথা একো নাই সকলো জানো আপোনাৰ কথা আপুনিয়ে বৌৰ বাধা খাইছে আৰু বৌ তুমি তেনেকুৱা নে তুমি জানে বুজি নাপালা অভি বুজি নাপালা অভি মই হাৰি গলো এই গাঁওখনৰ কুটকলীয়া মানুহ কিন্তু মই কাহানী বেয়াকে কোৱা নাছিলো কিন্তু আজি ইয়াক প্ৰশ্ন দিছে আমাৰ গৃহলক্ষ্মীৰ কথা চাকৰ হ'ব বাবে এই গৃহলক্ষ্মী মোৰ বৌ হয় কবিতা বেয়া নাভাবি মোক চাকৰ বুলি কোনোদিনে যিটো মানুহে ব্যৱহাৰ কৰা নাই সেই মানুহটোক দুখ দিবলৈ মই নিদিওঁ ওলাই যাওক অভি মই আৰু ইয়াত নাথাকো কাৰণ এনেকুৱা সমাজ এনেকুৱা নিকৃষ্ট কথা যদি ক'ব পাৰে বৌয়ে যদি যেনেকুৱা মানুহৰ কথাও শুনে তেতিয়াহ'লে মইতো সাধাৰণ এটা চাকৰ প্লিজ শুন এইবিলাক মানুহে কোৱা কথা কৈয়ে থাকিব হা তই অকণো চিন্তা নকৰিবি হা মই আছো নহয় তই কিহৰ চিন্তা কৰিছ মই থাকোঁতে তই যা ভিতৰত যা তই অকণো চিন্তা নকৰিবি প্লিজ আমাৰ দুখ নাপালে নাই মই নাই কৰা প্লিজ তোমাৰ ভণ্টি মানে মোৰ ভণ্টি হ'ব নোৱাৰে নেকি তোমাৰ ল'ৰা ছোৱালী তোমাৰ ভণ্টি আমাৰ একেই নহয় জানো তাই যেনিবা গেমটোৰ লগত কিবা এটা খেলিলেই তুমি ইমান কমপ্লেক্সিটি কিয় কৰিছা ভুল
নকৰিবা প্লিজ ভুল নকৰিবা তুমিয়েতো মোৰ জীৱনৰ গৃহলক্ষী তুমি নহ'লে মই কেনেকৈ জীয়াই থাকিম মোৰ জীৱনটো আধৰুৱা হৈ থাকিব